এটা গড়কাপ্তানি পথৰ এক ভয়ংকৰ দৃশ্য দেখুৱাম আজি আপোনালোকক চাওক। গড়কাপ্তানি পথৰ দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠাৰ লগতে এই পথছোৱাৰে যাতায়াত কৰোঁতে এবাৰ হ'লেও ভাবিব আপুনি। প্ৰথমে মন কৰক এই পুখুৰী সদৃশ গাঁতটোলৈ। এই পথছোৱা হৈছে যমুনামুখ আৰু লুটুমাৰী সংযোগী পথৰ মূল গড়কাপ্তানি পথৰ দৃশ্য আৰু এই পথছোৱাত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। এই সন্দৰ্ভত স্থানীয় ৰাইজে কেইবাবাৰো গড়কাপ্তানি বিভাগক অৱগত কৰিছিল আৰু যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিলে অঞ্চলটোৰ ৰাইজে। আৰু বৰ্তমান উক্ত পথটোৰে যাতায়াতৰ ক্ষেত্ৰত জমৰ যতনা ভুগিবলগীয়া হৈছে এই অঞ্চলবাসীৰ ৰাইজে। স্থানীয় ৰাইজৰ দাবী জৰাজীৰ্ণ পথছোৱা শীঘ্ৰে মেৰামতি কৰি দিবৰ বাবে। কিমান দিনৰ পৰা গাঁতটো হৈ আছে ইয়াত? আজি প্ৰায় 4 মাহ হৈ গ'ল। 4 মাহ হৈ গ'ল ন? ইয়াত প্ৰায়ে হৈ থাকে। আপোনালোকে প্ৰশাসনকে হওক বা চৰকাৰৰ গড়কাপ্তানি বিষয়ে জনাইছিলে নেকি? সিহঁতে নিজে আহি পেলাই বস্তুটো তদন্ত কৰি গৈছে, চাই গৈছে। কিন্তু আজি 4 মাহ হৈ গ'ল, তথাপি আজিলৈকে একো হোৱা নাই। একো সিহঁতে মন কাণ দিয়া নাই। মন কৰা নাই। ৰাস্তাত এতিয়া থিয় হৈ আছোঁ। এইটো আমাৰ যমুনামুখত কৈ আহা লুটুমাৰী চাৰিআলিলৈকে প্ৰায় কাৰ্বি আংলং যোৱা ৰাস্তা। এই ৰাস্তা যিটো আমাৰ লুটুমাৰী দলং যিখন ডাউন নামি পেলাই যিটো ৰাস্তা আমাৰ ইয়াত দেখা গৈ আছে, এই পুখুৰীৰ নিচিনা গাঁতটো আজি প্ৰায় 3 মাহমান হৈ আছে। এইটো বেছি হ'ব কিজানি এই গাঁতাটো হৈ আছে, বা ৰাতি হ'লে আমাৰ মানে বিশেষকৈ ৰাইজৰ বহুত অসুবিধা, বা ইয়াত এক্সিডেণ্টটো কেইবাটাও হৈ গ'ল। আমাৰ গড়কাপ্তানি বিভাগৰ মহোদয়সকলে আমি ৰাইজৰ পৰা অৱগত কৰিছোঁ, হ'লেও আজিলৈকে কোনো আমাৰ ইয়াত চকু কাণ দিয়া নাই, বা প্ৰশাসনেও পৰা আমাৰ কোনো ইয়াত দিয়া নাই, চকু দিয়া নাই। আমাৰ মানে প্ৰশাসনক আমি জনাইছোঁ যে ৰাইজৰ তৰফৰ পৰা যে আমাৰ এই ৰাস্তাটোক অলপ চকু দিয়ক, আৰু ইয়াত মানে কেইবাটাও এক্সিডেণ্ট হৈ গ'ল। কামপুৰৰ পৰা জাবেদ আহমেদৰ ৰিপৰ্ট, অসম ভিউ।